জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। জুবিন গাৰ্গ এতিয়াও জীয়াই আছে। ৰৈ ৰৈ বিনালে মুক্তি পোৱাৰ দিনাই জুবিন আহিব অসমলৈ। চিনেমাৰ প্ৰমোচনৰ বাবেহে এই গোটেই নাটকখন কৰিছে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই পেজটো ফ'ল' কৰি ৰাখক। কফিনৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা ডেমি চৰিত্ৰ এটাহে আহিছিল। জুবিনৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত সকলে যেন কথাটো গম পায়। নহলে জুবিন গাৰ্গ কেনেকৈ গম পাইছিল তেওঁৰ মৃত্যু সাগৰতেই হ'ব। এইদৰে বহু কথাই সামাজিক মাধ্যমত লিখিছে এগৰাকী মহিলাই। জুৰি গোস্বামীৰ ফেচবুক পেজ অৰ্থাৎ সামাজিক মাধ্যমত এইদৰে লিখিছে, ৰৈ ৰৈ বিনালেৰ প্ৰমোচন হোৱাৰ পিছত এনেকুৱা লাগিছে যোৱা এমাহে আমি কান্দি থকাৰ কাৰণটো একেবাৰেই অনৰ্থক আছিল যেন। মৃত্যুৰ দৰে কথা এটাত আমি যিমান মৰ্মাহত হলো আন কিছুমান মানুহ বিষয়টোত বৰ গভীৰ যেন লোৱা নাই। আচলতে আমি সাধাৰণ মানুহখিনিক বাদ দি ঘটনাৰ লগত জড়িত সকলোৱে যেন কথাটো গম পায়। এখন চিনেমাৰ প্ৰমোচনৰ বাবেহে যেন এই গোটেই নাটকখন কৰি আছে। নাটকৰ লগত সমগ্ৰ পৃথিৱীক সাঙুৰি লোৱা হ'ল। নহলে কেনেকৈ কোনোবাই ক'ব পাৰিলে SITৰ ৰিজাল্টত যি ওলাব সেয়া আমি ভাবি থকাতকৈ বেলেগ। কেনেকৈ পাৰিছে কেমেৰাৰ আগত হাঁহি হাঁহি বাইট দিবলৈ। মৃত্যুৰ সময়ৰ একো ভিডিঅ' আমি পোৱা নাই। পানীত উপঙি থকাৰ পাছৰ এটা ভিডিঅ' নাই কিয়? শেষত যদি গম পাওঁ কফিনৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা ডেমি চৰিত্ৰ এটাহে আহিছিল। আচল জীৱন্ত জুবিন ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনাহে অসম পাবহি। এনেকুৱা হলে কি কৰিম বাৰু আমিবোৰে? আকৌ পুৱাৰ সুখতে চিঞৰি চিঞৰি কান্দিমেই আমি। হয়, জুবিনৰ মৃত্যুৱে কন্দুৱাইছে লাখ লাখ অনুৰাগীক। এতিয়াও যেন জুবিনৰ মৃত্যুক সকলোৱে মানি ল'ব পৰা নাই। যদি সঁচাকৈ ৰৈ ৰৈ বিনালে মুক্তি পোৱাৰ দিনাই অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে গুৱাহাটীত আহি উপস্থিত হয় তেন্তে আপোনাৰ অনুভৱ কেনেকুৱা হ'ব কমেণ্টত জনাবলৈ নাপাহৰিব।